নমস্কাৰ মোৰ ইউটিউব ফেমিলি লেছ ডেন্স 1.0 আপোনালোক সকলোকে স্বাগতম জনালো। নীলাকাশৰ কণ্ঠত ঈশ্বৰ গীতটিত মই বিহু নৃত্য পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছো। বিহু নাজানো, তথাপিও আপোনালোকে কেনেকুৱা হৈছে কমেন্ট বক্সত জনাব, কিমানখিনি ভুল হৈছে কিমানখিনি ভাল হৈছে, আৰু যদি ভিডিওটো ভাল হৈছে লাইক এটা কৰি দিব। আৰু ইয়াৰ লগতে আপোনালোকে ভাল ভাল কন্টেন্ট নৃত্য সহকাৰে উপভোগ কৰিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, লগতে ঘণ্টি বাটনটো টিপি দিব। বলক ভিডিওটো আৰম্ভ কৰোঁ। জয় আই অসম। ঐ কাক চাই আছ? জানইচোন কাক চাই আছো। তোৰ কাম নাই, তোৰ চাই থাকোঁতে যাব বুজিছ। আজিলৈকে মনৰ কথাটোকে ক'ব নোৱাৰিলি। সেই কেনেকৈ কবি অ? ভগৱানে যিটোহে কালাৰ দিলে। ঐ তই থাক, মই যাওঁ। যা যা। বগী বগী ছোৱালী হাই ঐ হাই, মিচিকি হাঁহিৰে খুলি খুলি খাই, মম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই। বগী বগী ছোৱালী হাই ঐ হাই, মিচিকি হাঁহিৰে খুলি খুলি খাই, মম লগাই আছিলা মোলৈ চাই, দিছা নেকি বুকুতে ঠাই। মইনা তাকে যদি কোৱা না, কঢ়াই দিম মই গহনা, আৰু যদি লাগে নুদিম মোৰে কোমল কলি যায়। হায় ঈশ্বৰ এনেকুৱা মৰমে, হায় ঈশ্বৰ পগলা কৰিলে, হায় ঈশ্বৰ এনেকুৱা মৰমে, হায় ঈশ্বৰ পগলা কৰিলে। বানি কৰিলাহি আখনি, কলৈ যাম কি কৰোং লাগে, বুকুখন চপৰা চপৰা খহিছে যেনে কৰি, বেছি দিন নেথাকিম চাগে। মইনা তাকে ভাবিছো আনা, মনৰ যিহে যাতনা, আধাতেই না ভাঙিবা দেই মোৰে কোমল কলি যায়। হায় ঈশ্বৰ এনেকুৱা মৰমে, হায় ঈশ্বৰ পগলা কৰিলে। কোলা কোলা জানই পিতা কোলা কোলা, জানই মই ধোৱা চাঙৰ, মই ধোৱা চাঙৰ গৰ। এই ক'বাত কেনেবাকে জানই দেখি পাব লাগিলে, জানই ভাল বুলি নিদিবা, ভাল বুলি নিদিবা। মই নালাগে যদি কোৱা না, গঢ়াই দিম মই গহনা, আৰু যদি লাগে নুদিম মোৰে কোমল কলি যায়। হায় ঈশ্বৰ এনেকুৱা মৰমে, হায় ঈশ্বৰ পগলা কৰিলে, হায় ঈশ্বৰ এনেকুৱা মৰমে, হায় ঈশ্বৰ পগলা কৰিলে।
ঐ কি হ'ল কিটো হ'ব আৰু আজি ভাবি থাকোঁতেই গ'ল হে চেছ এনুৱা মৰমে পগলা কৰিলে এনুৱা মৰমে